আপোনাৰো বেংক একাউণ্ট আছে নেকি? যদি আছে তেন্তে আপোনাৰ হাতত আছে মাত্ৰ আৰু 15টা দিন। 15টা দিনৰ ভিতৰত অৰ্থাৎ 31 আগষ্টৰ ভিতৰত আপুনি আপোনাৰ বেংকত কৰিব লাগিব এই কাম। কি কাম কৰিব লাগিব আপোনালোকক ভিডিঅ'টোত জনাই দিম ভালকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু দৈনিক ট্ৰেণ্ডিং চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ সকলো ইনফৰ্মেটিভ ভিডিঅ' সকলোতকৈ আগত লাভ কৰিব পাৰে। বন্ধুসকল, যদিহে আপোনালোকৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো RBI জাৰি কৰিছে এক জৰুৰী নিৰ্দেশনা মতে আপুনি আপোনাৰ বেংকৰ ৰি-KYC কৰিব লাগিব। কেনেকৈ আপুনি আপোনাৰ বেংকত ৰি-KYC কৰিব এইটো ভিডিঅ'ত ধুনীয়াকৈ জনাই দিম। আপোনালোকে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰে ৰি-KYC কৰিব পাৰে। বন্ধুসকল, অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতি ভালকৈ বুজাই দিয়া হ'ব। অনলাইনত আপুনি সীমিত সংখ্যক বেংকৰ একাউণ্টহে ৰি-KYC কৰিব পাৰে। উদাহৰণস্বৰূপে আপুনি আপোনাৰ মোবাইলত থকা SBI একাউণ্টটো ইউনো SBI এপেৰে ৰি-KYC কৰিব পাৰে। কিন্তু যদিহে আপোনাৰ SBI একাউণ্ট নাথাকে তেনে ক্ষেত্ৰত আপুনি কি কৰিব? তেনে ক্ষেত্ৰত আপুনি আপোনাৰ বেংকৰ ব্ৰাঞ্চত অথবা CSPত গৈ আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড জমা দিব পাৰে আৰু তেওঁলোকে আপোনাৰ বেংকৰ ৰি-KYC কৰি দিব। এই কামটো কিন্তু সকলোৱে কৰিব লাগিব। কিন্তু অফলাইন পদ্ধতিটো হ'ল আপুনি অফলাইনত আপোনাৰ পান কাৰ্ড আৰু বেংক একাউণ্ট CSPত লৈ যাব লাগিব। লৈ যোৱাৰ পিছত আপোনাক এটা ফৰ্ম দিয়া হ'ব। ফৰ্মটো আপোনালোকে ফিল আপ কৰি পান কাৰ্ড আৰু আধাৰ কাৰ্ড ফৰ্মখনত লগাই লৈ আপোনালোকে তাত জমা দিব। জমা দিয়াৰ এসপ্তাহমানৰ পাছত আপোনাৰ বেংকৰ ৰি-KYC হৈ যাব। এই কামটো আপোনালোকে যিমান সোনকালে পাৰে কৰি লওক, কিয়নো যিহেতু আপোনালোকক সময় দিয়া হৈছে RBIৰ তৰফৰ পৰা 14 দিন। আপোনালোকে যিমান দেৰি কৰিব সিমান দেৰিলৈকে আপোনাৰ বেংক একাউণ্টটো লিংক নহ'ব। লিংক কৰিবলৈ কিন্তু কমে এসপ্তাহ সময় লাগিব আৰু এসপ্তাহ সময় যদি আপোনালোকে 31 আগষ্টত যায় তেন্তে এক সপ্তাহ আপোনালোকে আপোনালোকৰ বেংক একাউণ্টৰ পৰা পইচা উঠাব নোৱাৰিব। গতিকে যিমান সোনকালে পাৰে কামটো কৰি ল'ব। লগতে আৰু এটা কথা, আপোনালোকৰ আধাৰ কাৰ্ডত কিন্তু মোবাইল নম্বৰ লিংক থকাটো জৰুৰী। আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডত মোবাইল নম্বৰ লিংক আছেনে কেনেকৈ জানিব আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ বন্ধু বান্ধৱীসকলেও খবৰটো জানিবলৈ পায়।